Hey guys, welcome back to my YouTube channel. So, আৰু এটা পাৰ্চেল আহি গ'ল চাওক এইটো আজি আহিছে তো এটা বাৰু আহিলে এটা ভিডিওটো দিছোৱে বাৰু আজি তো আৰু এটা আজি আহি পাইছে এটুকু আপোনালোকক দেখাই দিছো কি বস্তু লাইছো চাওক আপোনালোকে মানে নহয় বাৰু তো ভিডিও চাওক শেষলৈকে তো কেনে লাগে মানে নহয় বাৰু পাৰ্চেলটো আনবক্সিং কৰিম তাৰ লগতে যে আজি যেটো ভিডিও দিয়া হৈছে অলপ আগতে তো হেতু ভিডিও আছিল যোৱাকালি পাৰ্চেলটো যোৱাকালি আহিছিল তো যোৱাকালি ভিডিওটো আপলোড কৰিব নহল তো এডিটিং কৰোতে টাইম গ'ল তো আজি ভিডিওটো দিলো আপোনালোকক হেতু ভিডিও তো আৰু আজি এটা আহিছে আৰু এটো আপোনালোকক দেখাই দিছো আপুনি কি আহিছে চাব তো বলক আমি ভিডিওটো আৰম্ভ কৰো তো গাইস পাৰ্চেল কি নাম আছে চাই লও সবই ধরবাই নয় আপনাক দেখুৱাই আছো খুলি হনে চাই থাকক ভিডিওটো ধুই আছো চাও কেনেকৈ ধুই আছো কেনেকৈ খুলিব লগা হৈছে উপায় নাই আৰু এনেকৈ খুলিছো ये कॉन्सेप्ट कौन राजकुमार 193 डिलीवरी इसका कोई काम नहीं है अभी हमको चाहिए नील प्रस्तुत ভাবিছে আপোনালোকে কি বুলি ভাবিছে চাগে হয়নে নহয় বাৰু এটা কি বুলি ভাবিছে বাৰু আপোনালোক কৈ আছো বাৰু চাই লওক প্ৰথমতে এইখন চাওক গাইস এইখন কি গম পাই বুজি পোৱা নাই চাগে আপোনালোকে আপোনালোক কৈ আছো চাওক ভিডিঅ'ত তো গাইস এইখন চাওক হেয়াৰ কাটিং মানে ইয়াত চুলি কাটিব দোকানত লাগিব কাপোৰ কাৰণে দোকানৰ কাপোৰ এখন চাওক এইখন তো এনেকৈ এইটো সিস্টেম সব কেনেকুৱা লাগিছে ভাল লাগিছে নে নাই এইটো আছিল বস্তু কাপোৰখন অৰ্ডাৰ দিলো আহিছে বিচাৰি বহুত দিনৰ মূৰত পালো এইখনে আৰু তো গাইস এটোৱে আছিল এটা সৰু ভিডিও আপোনালোকলৈ এটো ভিডিও দেখুৱালো আপোনালোকক কেনেকুৱা কিহৰ কাৰণে আনিছো গমে পাইছে চাগে দোকানৰ কাপোৰ আনিছো হেয়াৰ কাটিঙৰ কাৰণে মানে এইবোৰ কাপোৰ ইমান ভাল নহয় না সেইকাৰণে এই কাপোৰ আনি দিছো মানে লৈছো হয়নে নহয় বাৰু তো যদি ভিডিওটো কেনে পালে কমেন্টত জনাব তো যদি ভিডিওটো পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি একদম নাপাহৰিব তো আহি থাকিব আৰু এটা নেক্সট ভিডিও আপোনালোকলৈকে তো আজি বাই 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 বাই